হেল্ল' এভৰিৱান, মোৰ এইটো চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ মাজলৈ কিছুমান টেকনিকেল আৰু কিছুমান ইনফৰমেশ্যন ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলক ভিডিঅ'টো খেলা আগত চাওক, আমাৰ গাঁও অঞ্চলত বেছিভাগ মানুহৰ ঘৰতে আৰ্থিং নাথাকে বা মানুহে বুজিয়ে নাপায় যে আৰ্থিংটো কি বস্তু বা আৰ্থিং কিয় কৰিব লাগে, আৰ্থিং কৰাৰ প্ৰয়োজনীয়তা কিমান। আৰ্থিং নকৰাৰ কাৰণে ইলেক্ট্ৰিক শ্বকৰ ফলত মানুহৰ মৃত্যু পৰ্যন্ত হোৱা দেখিবলৈ পোৱা যায়। আজি এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ ক'বলৈ চেষ্টা কৰিছোঁ যে আৰ্থিং কিয় কৰিব লাগে, আৰ্থিং কৰাৰ প্ৰয়োজনীয়তা কিমান। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। চাওক, আৰ্থিং মানে হৈছে ছেফটি। হয়তো এই মানুহৰ ছেফটিও হ'ব পাৰে বা আপুনি ঘৰত ব্যৱহাৰ কৰা ইলেক্ট্ৰিকেল সামগ্ৰীটোৰো হ'ব পাৰে। আৰ্থিঙৰ ব্যৱহৃত পদ্ধতিবিলাকৰ ভিতৰত বেছিকৈ ব্যৱহৃত পদ্ধতি দুটা হৈছে পাইপ আৰ্থিং আৰু প্লেট আৰ্থিং। আপোনালোকে বহুতে দেখিছে যে এনেকুৱা ধৰণৰ জীয়াই পাইপ এডাল মাটিৰ তলত পুতি দিয়া হয়। পাইপডালৰ তলত কিছুমান সৰু সৰু ফুটা কৰি ৰখা হয়। পাইপডালৰ তলৰ পৰা নাট বল্টৰ সহায়ত এডাল তাঁৰ কানেক্ট কৰি ওপৰলৈ উলিয়াই অনা হয়। প্লেট আৰ্থিঙৰ ক্ষেত্ৰত জীয়াই পাইপৰ সলনি ইয়াত এখন কপাৰৰ প্লেট ব্যৱহাৰ কৰা হয় আৰু ইয়াতো পাইপ আৰ্থিঙৰ নিচিনাকৈ এডাল তাঁৰ কানেক্ট কৰি ওপৰলৈ উলিয়াই অনা হয়। পাইপডালত এঙাৰ বা কয়লা, নিমখ আদি দিয়া হয় আৰু পাইপডাল পুতি দিয়া হয়। তলৰ পৰা ওলোৱা সেই তাঁৰডালে গৈ চকেটৰ ওপৰত কানেক্ট হয়, মানে এইটো ধৰক চকেট। আপোনালোকে হয়তো বহুতে ভাবিব পাৰে যে ওপৰত থকা এই বিন্ধাটো কিয় থাকে, এইটোৰ কাম কি। তলৰ পৰা ওলোৱা সেই তাঁৰডালে গৈ চকেটৰ ওপৰৰ সেই বিন্ধাটোতে কানেক্ট হয়। এতিয়া আমি জানো আৰ্থিংটোৱে কিদৰে কাম কৰে। ধৰা হ'ল এইটো ঘৰত ব্যৱহৃত যিকোনো এটা ইলেক্ট্ৰিকেল সামগ্ৰী, হয়তো এইটো ইনভাৰ্টাৰ হ'ব পাৰে, ফ্ৰিজ হ'ব পাৰে বা ইলেক্ট্ৰিক আইৰণ হ'ব পাৰে বা ইস্ত্ৰি হ'ব পাৰে বা ছিংগল ফেজ মটৰ বা যিকোনো এটা ঘৰত ব্যৱহৃত মেটেলিক সামগ্ৰী। আমি জানো যে যিকোনো এটা বস্তু চলিবলৈ ফেজ আৰু নিউট্ৰেলৰ প্ৰয়োজন। আপোনালোকে বহুতে দেখিছে যে এনেকুৱা ধৰণৰ যিবিলাক মেটেলিক সামগ্ৰী আছে, সেই সামগ্ৰীবিলাকৰ বডিৰ পৰা এডাল সেউজীয়া ৰঙৰ তাঁৰ ওলাই থাকে। সেই তাঁৰডালে হৈছে আৰ্থিঙৰ তাঁৰ। ধৰা হ'ল এইখন এখন বোৰ্ড, যদি আমি ফেজ নিউট্ৰেল কানেকশ্যন কৰি দিওঁ কিন্তু আৰ্থিংটো কানেকশ্যন কৰি নিদিওঁ, তেতিয়াহ'লে কি ধৰণৰ প্ৰব্লেম হ'ব পাৰে চাওক। যদি কিবা কাৰণত ইয়াৰে ফেজডাল খুলি যদি ইয়াৰ বডিৰ লগত কানেকশ্যন হৈ আছে বা এই গোটেই বস্তুটো যদি বডি হৈ আছে, তেতিয়াহ'লে এই বস্তুটো বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে বা ইয়াৰ ভিতৰত পাৰ্টছ কিছুমান বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। বা ধৰি লওক ইয়াত মানুহ এজন থিয় হৈ আছে, এই মানুহজনে যদি ইয়াতে যদি চুই থাকে, তেতিয়াহ'লে ইয়াৰ ভিতৰত যিটো লিকেজ কাৰেণ্ট থাকিব বা ইয়াৰ বডি হৈ থকা যিটো কাৰেণ্ট থাকিব, সেই কাৰেণ্টটো এই মানুহজনৰ গাৰ মাজেৰে পাৰ হৈ যাবলৈ চেষ্টা কৰিব। অৰ্থাৎ বডি হৈ থকা কাৰেণ্টখিনি যিহেতু মানুহজনে ধৰি আছে, সেইকাৰণে সেই মানুহজনৰ সহায়ত ভূপৃষ্ঠলৈ যাবলৈ চেষ্টা কৰিব। আমি জানো যে এজন মানুহৰ ৰ'দ হৈছে প্ৰায় 1,00,000 ওহম। যেতিয়া ইয়াৰ ভিতৰত থকা কাৰেণ্টখিনি এই মানুহজনৰ মাজেৰে পাৰ হৈ যাবলৈ চেষ্টা কৰিব, তেতিয়া মানুহজনে বহুতো বাধাৰ সন্মুখীন হ'ব আৰু মানুহজনে এটা বৃহৎ ঝাটকা এটা পাব আৰু যাৰ বাবে মানুহজনৰ মৃত্যু পৰ্যন্ত হৈ যাব পাৰে। কিন্তু আমি যেতিয়া বৰ্ডত থকা আৰ্থিঙৰ লগত সেই আৰ্থিঙৰ তাত কানেকশ্যন কৰি দিম, তেতিয়া যিটো লিকেজ কাৰেণ্ট প্ৰবাহিত হৈছিল, সেই কাৰেণ্টটো মানুহজনৰ মাজেৰে পাৰ হৈ যাবলৈ চেষ্টা নকৰিব। সি তেতিয়া আৰ্থিঙৰ মাজেৰে ভূপৃষ্ঠলৈ যাবলৈ চেষ্টা কৰিব। এটা প্ৰপাৰ আৰ্থিঙৰ ৰেজিষ্টেঞ্চ হৈছে 0 পৰা 3 ওহম, কিন্তু এজন মানুহৰ ৰেজিষ্টেঞ্চ হৈছে 1,00,000 ওহম। গতিকে মানুহজনৰ মাজেৰে ইয়াৰ লিকেজ কাৰেণ্টটো প্ৰবাহিত হ'বলৈ বা পাৰ হৈ যাবলৈ বহুতো বাধাৰ সন্মুখীন হ'ব, কিন্তু আৰ্থিঙৰ মাজেৰে ই অতি সহজে পাৰ হৈ যাব পাৰিব। যাৰ ফলত আৰ্থিঙৰ মাজেৰে সহজতে প্ৰবাহিত হৈ যোৱাৰ ফলত মানুহজনৰ কোনো ক্ষতি নহ'ব, বস্তুটোৰ কোনো ক্ষতি নহ'ব। এইকাৰণে আৰ্থিং কৰাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ উপৰিও আৰ্থিংটো কেতিয়াবা নিউট্ৰেল হিচাপে ব্যৱহাৰ কৰিব পাৰি। মানে ধৰক আপোনাৰ ঘৰত কিবা অনুষ্ঠান চলি আছে, আপোনাৰ মিটাৰলৈ অকল ফেজটো আছে, মানে খুঁটাৰ পৰা নিউট্ৰেলটো হোৱা নাই, মানে খুঁটাতে ক'ৰবাত নিউট্ৰেলটো ছিঙি আছে। আপুনি ইলেক্ট্ৰিচিয়ানলৈ ফোন কৰিছে বা ইলেক্ট্ৰিচিয়ানে কৈছে যে মই 1 ঘণ্টামান পিছত গৈ আছোঁ। যেতিয়ালৈকে ইলেক্ট্ৰিচিয়ানজন আহি নাপায়, তেতিয়াহ'লে আপুনি সেই আৰ্থিংটো নিউট্ৰেল হিচাপে ইউজ কৰিব পাৰে, যদিহে প্ৰপাৰ আৰ্থিং হয়।
ধৰি লওক এখন বৰ্ড, এই বৰ্ডত আমি এডাল তাৰৰ সহায়ত যেতিয়া আমি আৰ্থিং আৰু নিউট্ৰেলটো কানেকশ্যন কৰি দিম, তেতিয়া সেই আৰ্থিংটোৱে সম্পূৰ্ণ নিউট্ৰেলটোৰ কাম কৰিব আৰু আপোনাৰ ঘৰৰ সকলো ইলেক্ট্ৰিকেল সামগ্ৰীবিলাক চলিব, লাইট ফেন, আৰু আপোনাৰ অনুষ্ঠানটো সুকলমে পাৰ হৈ যাব। আৰু যেতিয়া ইলেক্ট্ৰিচিয়ানজন আহিব তেতিয়া আকৌ আগৰ দৰে ঠিক কৰি ল'ব পাৰিব।